প্ৰথমবাৰৰ বাবে অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰত্যেকৰ নিজা নিজা ধৰ্মীয় বা পৰম্পৰাগত উৎসৱ পাৰ্বণ আছে আৰু বৰ্মন কছাৰীহঁতৰ সংখ্যাত তাকৰ তেখেতলোকৰ সংখ্যাত বহুত ডাঙৰ নহয়, কিন্তু তেখেতলোকে শেহতীয়াকৈ সুসংগবদ্ধভাৱে তেওঁলোকৰ যিটো সংস্কৃতি, তেওঁলোকৰ যিটো ঐতিহ্য, তেওঁলোকৰ যিটো পৰম্পৰা, এইবোৰৰ ওপৰত তেওঁলোকে যথেষ্ট এক্টিভলি কাম কৰা আৰম্ভ কৰিছে। আৰু আমি অত্যন্ত আপোনালোকৰ লগতে আমি সকলোৱে সুখী যে মনৰ পৰা মানুহৰ মাজলৈ, মনৰ মাজত থকা তেওঁলোকৰ যিটো ঈশ্বৰ মেদাই, তেখেতলোকে কি কৰিছে যে মনৰ পৰা মানুহৰ মাজলৈ তেখেতলোকে উলিয়াই আনিছে। আৰু মই নিজকে সৌভাগ্য বুলি ভাবোঁ, এইটো এটা তেওঁলোকৰ কাৰণে মানে ইতিহাস, তেওঁলোকৰ কাৰণে এইটো ক'বলৈ গ'লে তেওঁলোকৰ এটা নিজা ঐতিহ্য আৰু পৰম্পৰা, এটা নতুন আৰম্ভণি। আৰু এই আৰম্ভণিৰ আপোনালোক সকলোৰে লগতে ময়ো এজন সাক্ষী আৰু বিশ্বাস কৰোঁ। আৰু মই অসম চৰকাৰে যিহেতু শেহতীয়াকৈ লক্ষ্য কৰিছে যে জনজাতিসকলৰ বিভিন্ন ধৰণৰ উন্নয়ন, আৰ্থিক, সামাজিক, সাংস্কৃতিক উন্নয়নৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আৰু নিশ্চিতকৈ এইসকলৰ এই যিটো উৎসৱ, এই যিটো পৰম্পৰা, ইয়াৰ ওপৰতো চৰকাৰৰ সুদৃষ্টি থাকিব আৰু চৰকাৰে বিচাৰিব। কাৰণ বৃহত্তৰ অসম, আমি এই সকলো জাতি জনগোষ্ঠীৰ এটা সংমিশ্ৰণ। অসম বুলি যিটো এণ্টিটি, অসমৰ যিটো আত্মা, সেই আত্মাটোৰ ইও এটা সক্ৰিয় অংশ। গতিকে মই এইখিনি জনাব খুজিছোঁ এতিয়া। তাৰমানে কি হয়, আপোনালোকে যদি চাই, যেতিয়া এইটো হ'ল আমাৰ ST লিষ্টিং হৈছিল বা ST নটিফিকেশ্যন হৈছিল, তেতিয়া সেইটো সময়ত যিহেতু বৃহৎ বৃহৎ জনগোষ্ঠীবিলাকৰ নাম হৈছিলে, কালক্ৰমত যিসকল জনগোষ্ঠীৰ মানে ক্ৰমাক্ৰমভাৱে আমি ইনক্লুড কৰি থকা গৈছে, কিছুমান জনগোষ্ঠী সেই সময়ত ইনক্লুড কৰা হোৱা নাই বা বহুত সময়ত সেই জনগোষ্ঠীটোকে বেলেগ এটা জনগোষ্ঠীৰ উপজাতি বুলি ধৰা গৈছে। কিন্তু কালক্ৰমত যেতিয়া অধ্যয়ন কৰা গৈছে, কালক্ৰমত যেতিয়া বিশ্লেষণ কৰা গৈছে, কালক্ৰমত যেতিয়া আমি যেতিয়া তথ্য পাইছোঁ, কালক্ৰমত আমি যেতিয়া তাৰ এটা হিষ্টৰিকেল বেকগ্ৰাউণ্ড পাইছোঁ, তেতিয়া আমি দেখিছোঁ যে নহয়, ই এটা সুকীয়া পৰম্পৰা, সুকীয়া ঐতিহ্য, সুকীয়া সংস্কৃতি আৰু সুকীয়া ইতিহাসেৰে ই এটা সম্পূৰ্ণ পৃথক জনগোষ্ঠী। গতিকে যেনেকৈ বৰ্মন চব কাছাৰখিনি ইনক্লুড হৈছে, কিন্তু আমাৰ ইয়াৰ বৰ্মনখিনি ইনক্লুড হোৱা নাই। 9খন জিলাত এতিয়া আপোনালোকে জনজাতি চাৰ্টিফিকেট পাই আছে, বাকীবিলাকত এটা সমস্যা হৈ আছে। কিন্তু অসম চৰকাৰৰ এই যিটো সদস্যৰ অংশ হিচাপে আজিও আমি আহিছোঁ, অৰ্থাৎ এইবোৰ যিটো স্পেচিফিক প্ৰব্লেম আছে, সেই স্পেচিফিক প্ৰব্লেমবোৰ ওৱান বাই ওৱান এডমিনিষ্ট্ৰেটিভ লেভেলত উইথ প্ৰপাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য বৰ্মন কছাৰী ষ্টুডেণ্টছ ইউনিয়ন বা তেওঁলোকৰ যিটো জাতীয় সংগঠন আছে বাকীখিনি, তেওঁলোকৰ সহযোগত তেওঁলোকৰ লগত একেলগে চৰকাৰে মিলিজুলি এই সমস্যাবোৰ সমাধান কৰিবলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত যিটো ট্ৰাইবেল সংঘ আছে আমাৰ, তাৰ উপৰি তেওঁলোকে নতুন CCTU এটা নতুন সংগঠন আছে, সকলোবিলাকে মিলি একেলগে ইউনাইটেডলি কৰি আছে আৰু ইয়াত আমি সহযোগ কৰিছোঁ। আৰু গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আজি প্ৰথমবাৰৰ কাৰণে এটা শৃংখলাবদ্ধভাৱে আৰু ঐক্যবদ্ধভাৱে বৰ্মন কছাৰী এই জাতিটোৱে সংগঠনৰ নেতৃত্বত গোটেই মেদাই পূজা উদযাপন কৰিছে। যোনটো নেকি তেওঁলোকৰ যি মানে পৰম্পৰাগত যি পূজা, আৰু ইয়াত গোটাই মেদায়ক তেওঁলোকে সেৱা কৰি পেলাই তেওঁলোকে আগন্তুক দিনত বা বছৰটোৰ জাতিটোৰ আৰু সমাজৰ ঘৰখনৰ মংগলৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰা হয়। আজি আমি উপলব্ধি কৰিছোঁ যে বৰ্মন কছাৰী জাতিটো আগুৱাই নিব লাগিব আৰু বিটিআৰত তেওঁলোকে এটা আগুৱাই নিব লগা এটা জাতি, আৰু যি জাতিক দেখি শিক্ষা, অৰ্থনীতি আৰু সমাজ জীৱনত আমি সকলোৱে একেলগে আগভাগ লৈ পেলাই আগুৱাই নিব লাগিব। ৰাজনৈতিকভাৱে বৰ্মন কছাৰীক যিখিনি বিটিআৰ চৰকাৰ, অসম চৰকাৰে স্থান দিব লাগে বা তেওঁলোকক প্ৰতিনিধিত্ব কৰাৰ কাৰণে যিখিনি মৰ্যাদা দিব লাগে, ইয়াৰ কাৰণে চৰকাৰখনে দায়িত্ব ল'ব লাগিব, কাম কৰিব লাগিব। আৰু এই ক্ষেত্ৰত কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম, আমি চিচিটোৱা ট্ৰাইবেল সংঘ, এপছু, আৰছু, যিমানবোৰ সংগঠন আছে আমি ঐক্যবদ্ধভাৱে আমি কাম কৰি আছোঁ। বৰ্মন কছাৰী জাতিটো শিক্ষা দীক্ষা অৰ্থনীতিৰ দিশত যথেষ্ট এতিয়াও পিছপৰা, আৰু এই জাতিটো যদি আগুৱাব লাগে শিক্ষাৰ এটা নৱজাগৰণ ইয়াত সৃষ্টি কৰিব লাগিব। আৰু অৰ্থনীতিভাৱে পিছপৰা এই জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে
অৰ্থনীতি এটা ইনকাম জেনেৰেশ্যনৰ বা আন যিবিলাক দিশ সেই দিশটো ইয়াত কৰিব লগা যথেষ্ট আছে। তো এই ক্ষেত্ৰত বৰ্মন কছাৰী ছাত্ৰ সংগঠনে এটা মূল ভূমিকা লৈছে আৰু ইয়াত আমাৰ যিখিনি কৰণীয় কাম আছে আমি একেলগে কৰিম। আমি বিচাৰোঁ বৰ্মন কছাৰী এই বড়ো কছাৰী যি গ্ৰুপ আছে ইয়াৰ এটা অবিচ্ছেদ্য অংগ আৰু অবিচ্ছেদ্য অংগ হিচাপে ভাই ককাই হিচাপে আমি আগুৱাই যাব লাগিব আৰু সকলোৱে আগুৱালেহে আমাৰ অঞ্চলখন শান্তি সমন্বয় আৰু এটা সমৃদ্ধি আমাৰ বাঢ়িব আৰু আমি বিশ্বৰ এটা উন্নত অঞ্চল হিচাপে আমি গঢ় দিব পাৰিম। বৰ্মন কছাৰী জনগোষ্ঠীৰ হৈ বৰ্মন কছাৰী ছাত্ৰ সংগঠনে ৰাজনৈতিক শিক্ষা অৰ্থনীতি সামাজিকভাৱে আৰু নিজৰ কলা সংস্কৃতি আত্মপ্ৰতিষ্ঠাৰ কাৰণে বা নিজৰ অস্তিত্বৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিছে। গণতান্ত্ৰিকভাৱে তেওঁলোকে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে। ৰাজনৈতিক যিবিলাক দাবী বা সাংবিধানিক যিবিলাক অধিকাৰৰ প্ৰাপ্যৰ যিবিলাক দাবী আছে সেই দাবীবিলাক তেওঁলোকে উপস্থাপন কৰিছে আৰু সকলো দাবী প্ৰতি নিখিল বড়ো ছাত্ৰ সন্থা বা আৰচু বা আন আন সংগঠনে যিবিলাক চিচিটোৱাত আছে বা বিটিআৰ মানে অঞ্চলত আমি বিটিআৰৰ যি অৰ্গেনাইজেশ্যন আমি বনাইছে আমি সদায় সমৰ্থন কৰোঁ আৰু এই জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে চৰকাৰখনে যি পদক্ষেপ ল'ব লাগে সেই জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে চৰকাৰে যি প্ৰতিনিধিত্বমূলকভাৱে তেওঁলোকক ৰাজনৈতিকভাৱে যিখিনি পজিশ্যন বা যিখিনি মানে স্থান দিব লাগে এই ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰোঁ আৰু প্ৰতিটো খোজত আমি বৰ্মন কছাৰী জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰিম আৰু ৰাজনৈতিক দলসমূহে নিজৰ প্ৰতিশ্ৰুতি নিজৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি বা নিজৰ যিবিলাক চৰকাৰৰ যিবিলাক দায়বদ্ধতা এইটো পালন কৰিব লাগিব। ইয়াৰ পৰা তেওঁলোকে সাৰি যাব নোৱাৰে আৰু তাৰ কাৰণে আমি আজি এই পবিত্ৰ অনুষ্ঠানত আমি বৰ্মন কছাৰী জাতিটোৰ হৈ পেলাই চৰকাৰখনক বৰ্মন কছাৰী অমীমাংসিত যিমানবোৰ সমস্যা আছে ৰাজনৈতিক আৰু সাংবিধানিক যিবিলাক তেওঁলোকৰ অধিকাৰ আছে এইবিলাক পূৰণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ। ধন্যবাদ। বৰ্মন কছাৰী জনগোষ্ঠীৰ যি পৰম্পৰা পূজা সেই পূজাখন আমি ডিচেম্বৰ 25 আৰু 26 দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছিলোঁ। সেই উপলক্ষে আমি যোৱাকালিতো খুব সুন্দৰভাৱে পাৰ হ'লে তো আজিও খুব ধুনীয়াকৈ আমাৰ পূজাখন সকলোৱে পাৰ হ'ল। সকলো জনগোষ্ঠীয় ৰাইজৰ লগতে সকলো জাতি জনগোষ্ঠীৰ আমি সঁহাৰি পাই খুবেই আমি আনন্দিত হৈছোঁ আৰু আমাৰ যি পূজা পৰম্পৰাগত পূজা এই পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আহি ইয়াত উপস্থিত হৈছেহি। গতিকে আমি খুবেই আনন্দিত হৈছোঁ। এই পূজাৰ যোগেদি আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে এই পূজাৰ যোগেদি আমি যিহেতু মানুহৰ আধ্যাত্মিক দিশত যাতে সকলোৱে সবল আৰু সমৃদ্ধি হয় তাৰে আশাৰে আমি বুধাই মেদাই ইষ্ট দেৱতাৰ ওচৰত শ্ৰীচৰণত আমি সেৱা জনাইছোঁ।